দখনা ফটো তোলা না ধুনীয়াকে আছে আউটফিটটো ইমান ধুনীয়া হৈ আছে তোমালোকৰ ইমান ৰ'দত बोल बम 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 कहाँ से आया है सिलचर से हाँ सिलचर से अच्छा और समझो कब आया है आज आया है अच्छा अच्छा आप लोग फैमिली है ना कैमरा तो चला नासिलो कैमरा हमरा बेसी साहसो নাই আৰু তো বেছি কিমান পাৰো আমরা দুখনমান তুলিবলৈ চেষ্টা কৰিম আৰু গাড়ী ক'ত পায় দিছাংমাৰি যাবলৈ হলে আপোনালোকে ইয়াৰ পৰা অলপ ওলাই যাব তাৰপিছত লেফট সাইড যাব লেফট সাইড অলপ লেফট সাইড গলে আপোনালোকৰ দিছাং চিঞৰি থাকিব জোৰছে বললে বলবো বুয়া বলবো আজি ফাইনেলি ওলাই আহিলোঁ যেহেতু ষ্ট্ৰীট ফটো তুলিবৰ কাৰণে যেহেতু আপোনালোকে বহুতে মানে মোক DM কৰি আছিলে চ' দাদা আপোনাৰ ভিডিঅ' হোৱা নাই বোলে চ' আজি ওলাই আহিলোঁ ফাইনেলি যেহেতু এতিয়া আপোনালোকলৈ ভিডিঅ' আহি থাকিব আৰু আপোনালোকে আগত কেনেকৈ মৰম দিছিলে তেনেকৈ মৰম দি থাকিব চ' আজি ট্ৰাই কৰিম আজি ফটো কেনেকুৱা হয় চ' আপোনালোকে কমেণ্ট কৰি জনাব ভাল বেয়া আৰু যেহেতু আপোনাৰ ইয়াত আমাৰ শিৱসাগৰত বলবমৰ আপোনাৰ প্ৰস্তুতি চলি আছে চ' বলবমৰ আপোনাৰ ফটো তুলিবলৈ চেষ্টা কৰিম যেহেতু ইয়াত অলপ আজি মানুহ ভিডিঅ' হ'ব চাগে চ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বলবমৰ পূজা কেনেকৈ হয় বা কি হয় আপোনালোকক যিমান পাৰে দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কানেক্ট হৈ থাকিব বুলি ভাবোঁ আৰু আপোনালোকে মোৰ চেনেলত আৰু নতুনকৈ আহিছে যে প্লিজ লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি যিহেতু আপোনাৰ তলৰ আপোনাৰ বেকগ্ৰাউণ্ড ভিউ পইণ্টটো ডাঙৰটো ইমান ধুনীয়া এটা হৈ আছে চাওঁ কিমান ধুনীয়া এটা ভিউ পৰিৱেশ বহুতো ভাল লাগিছে মানে আজি মানে যিহেতু শিৱসাগৰ শিৱদৌলৰ আহি মানে বিহু পইণ্টো ভাল লাগিছে আৰু যিহেতু বতৰটো বহুত ঠাণ্ডা চ' বহুতো ভাল লাগিছে আজি যিহেতু ইয়াত গাড়ী ক'ত পায় দিছাংমাৰি যাবলৈ হলে আপোনালোকে ইয়াৰ পৰা এইটো ষ্টেচনৰ পৰা অলপ ওলাই গ'লে দলমুখ চাৰিটা পাই যাব এতিয়া ইয়াৰ পৰা অলপ ওলাই যাওক তাৰপিছত ইয়াত পাইছিলোঁ আমি আজি 20 বছৰ টেংকাৰ জীপ গৈ আছে এতিয়াও পাব আপোনালোকে ইয়াৰ পৰা অলপ ওলাই যাব তাৰপিছত লেফট সাইড যাব লেফট সাইড অলপ লেফট সাইড গ'লে আপোনালোকৰ দিছাং চিঞৰি থাকিব আকৌ আহিব নাই গাড়ীকেইটা লৈ লৈ গাড়ী আহিব আপোনালোকে কথা পাতি ল'ব কালি আহিব নহয় গাড়ীটো আপোনালোকে কথা পাতি ল'ব কৈছোঁ हमारे साउंड में आया है ओ हीरो हमारा पार्टनर है देखिए ना ब्रो कैसा है हम तो ठीक बहुत दिन के बाद मिल रहा हूँ ये ब्रो मोबाइल भी एकदम नया लग रहा है कहाँ नया होगा चुपके से नया फोन ले लिया नहीं लिया नहीं दिलाया এতিয়া যেহেতু ফোট লগাইছিলোঁ যেহেতু গৰমত আপোনাৰ ফোটটো এনেকুৱা হৈ গ'ল এখন কি কৰিবা গৰম बोल और समझो जोर से बोल बुआ बोल बम 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 कहाँ से आया है हाँ सिलचर से अच्छा और समझो कब आया है आज आया है अच्छा अच्छा आप लोग फैमिली है ना नहीं हमारा माँ है हमारा लड़का है अच्छा अच्छा ठीक है চ' দাদাই ইহঁতে ইমান দূৰৰ পৰা ইমান কষ্ট কৰি ভগৱানৰ নামত আহিছে চ' দাদাই ইহঁতৰ সপোনকেইটা পূৰণ হয় সেইটোকে আমি কামনা কৰি দিছোঁ চ' এইপিনে ফটোত তুলি আছে ছোৱালী দুজনী চ' ট্ৰাই কৰি সুধি চাওঁ ফটো তুলিব দিব নাই চ' ট্ৰাই এক্সকিউজ মি মেম তোমালোকৰ লগত কথা পাতিব পাৰিম একচুৱেলি মই ষ্ট্ৰেঞ্জাৰৰ লগত মানে যেতিয়া লগ কৰোঁ নাই তেতিয়া মানে ফটো তোলোঁ মানে আপোনালোকে ইয়াত মানে ধুনীয়াকৈ ফটো তুলি আছে ভাবিলোঁ মানে আউটফিটটো ইমান ধুনীয়া হৈ আছে দখনা ফটো তোলোঁ তুলিব পাৰিম মই একচুৱেলি মানে ৰিলছ বনাওঁ মানে ইনষ্টাত ফেচবুকত আপোনালোকৰ বনাব পাৰিম দেই আপোনালোকে ক'ৰ পঢ়িব আহিছে কাৰ্বি আংলং ডিপু আচ্ছা আচ্ছা ক'ত পঢ়ি আছা আচ্ছা ঠিক আছে দখনা ফটো তোলা ন ধুনীয়াকৈ আছে আউটফিটটো ইমান ধুনীয়া হৈ আছে তোমালোকৰ ইমান ৰ'দত
एहे रहा नहीं जाता तड़प ही ऐसी है ना मैंने कहा ओह यार ये कितनी औसम है यार बाय द वे তোমালোকৰ নাম মোৰ নাম জৈনব বিনতে জহিৰ আচ্ছা তোমাৰ মোৰ নাম মেদুসা সেতিয়া আচ্ছা আচ্ছা একেনে পোষ্ট নাজানো আমি তোমালোকে যেনেকে আনে ৰেন্ডমলি আৰু মানে তোমালোকে যেনেকে মানে কমফৰ্টেবল থাকা এনেকে ভালকে হয় ন ready oi arwa de ebar hahi dia ebar itu soa na single ke tulo single ke yat dunia ke bohi dia okay without face abo ha without face abo এইফালে পৰা এইপিনে ওলাবা তুমি এইপিনে চাই থাকিলে হ'ব দুজনীকে তুলিম ইয়াতে নাজানো মানে তুমি বহি দিয়া বাৰু মই তোমাক দেখাই দিম বাৰু তুমি এইভাগে বহি পিনে এইপিনে মোৰ ফালে চাবা তাতে বহি দিয়া এনেকে বহি দিয়া ইমান ধুনীয়া ছোৱালীজনীটো পোষ্ট দিব নাজানিলে কি হ'ব এবাৰ এইপিনে চোৱা এইভাগে হাতটো ওপৰতে দিয়া চাই ল ধুনীয়া উঠিছে তোলো তোমাকো থাকা থিয় হৈ থাকা তুমি এবাৰ তাৰপিছত বহিবা এবাৰ বহি দিয়া এইভাগে বহিটো এইভাগে দি দিয়া এনেকে দি দিয়া এনে অলপ এইফালে ওপৰৰ ফালে চাবা ৰবা এবাৰ ৰবা এবাৰ চাই ল এখন ভাল হৈছে মই ইনষ্টাত পোষ্ট কৰিব পাৰিম চাগে ৰিলছ বনাই নামটো MK টাই বুলি আছে চাব পাৰিবা তোমালোকে ঠিক আছে থেংক ইউ চ' ষ্ট্ৰীট ফটো খুলিলেও আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আপোনালোকৰ ফটোকেইটা মই দেখাইছোঁ আপোনালোকে চাওক চ' এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু দুখনমান ফটো তুলিম চেষ্টা কৰিম যিহেতু ষ্ট্ৰেঞ্জাৰৰ লগত মানে ফটো তুলি মানে ইমানেই ভাল লাগে মানে অচিনাকি মানুহৰ লগত মানে চিনাকি কৰি ফটো তোলাটো বহুতেই মানে ভাল লাগে আৰু কনফিডেঞ্চো লাগে চ' এতিয়া ফটো তুলিব চেষ্টা কৰিম যিহেতু মই কেমেৰাটো চোৱা নাছিলোঁ কেমেৰাৰ আপোনাৰ বেছি চাওঁচো নাই আৰু চ' বেছি কিমান পাৰোঁ আপোনাৰ দুখনমান তুলিবলৈ চেষ্টা কৰিম চ' ফটো তুলি ইমানেই ভাল লাগিছে নহয় যিহেতু ডাৱৰটো ইমান ভাত দিছে নহয় আপোনাৰ বাদলটো বহুতো ভাল লাগিছে যিহেতু মানে ষ্ট্ৰীট ফটো তুলি আজি বহুত ভাল লাগিছে আপোনালোকে ক'বচোন মানে ফটোকেইটা কেনেকুৱা লাগিছে চাওঁ না কিমান ধুনীয়া এটা আপোনাৰ ডাৱৰটো ভাল লাগিছে বহুতো ভাল লাগিছে লাহে লাহে আপোনাৰ টাইমটো সন্ধিয়া হৈ গৈ আছে আপোনাৰ যিহেতু বলবমৰ পূজা কৰা মানুহ ভিৰ হৈ গৈ আছে আৰু চ' আমি ইয়াৰ পৰা অলপমান যাবলৈ চেষ্টা কৰিছোঁ আৰু যিহেতু বহুতো ভাল লাগিছে চ' এয়াই আৰু আপোনালোকে ফটোকেইটা কেনেকুৱা লাগিছে ক'ব আৰু আজিলৈ বাই বাই আকৌ নতুন এটা ব্লগ লৈ আপোনালোকক লগ পাম বাই বাই